ৰাজ্যত পুনৰ সাংবাদিকক অপদস্থ। এইবাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে সংঘটিত কৰিলে এই ঘটনা। কি কৈছে? আপুনি ক্যামেৰা ধৰি ৰাখিলে টকা পাব নেকি? কিয়? মোৰ কিবা ভুল আপুনি স্কলাৰশ্বিপৰ নামত কিমান টকা লৈছে এইটো কওক? স্কলাৰশ্বিপৰ নামত কিয় টকা? স্কলাৰশ্বিপৰ নামত কিয় কিমান টকা? স্কলাৰশ্বিপ? স্কলাৰশ্বিপৰ টকা ল'ৰা-ছোৱালীয়ে পাইছে? না যোৱাবাৰ পাইছে নেকি? হয় পাই গোটেইখিনিয়ে পাইছে। গোটেইখিনি পাইছে? হয়। এইজন মজিবুৰ ৰহমান, ৰূপহীহাটৰ জিউমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত খনাটো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মজিবুৰ ৰহমান। বিগত দিনত বিদ্যালয়খনৰ বহু দুৰ্নীতিত লিপ্ত হৈছিল এই প্ৰধান শিক্ষক মজিবুৰ ৰহমানে। লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়া আহাৰৰ চাউল চুৰি কৰি বিক্ৰী কৰিছিল এইজন প্ৰধান শিক্ষক মজিবুৰ ৰহমানে। ইয়াৰ উপৰিও প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে। শনিবাৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কমিটি গঠন কৰাৰ সাধাৰণ সভা পাতিছিল প্ৰধান শিক্ষক মজিবুৰে। উক্ত সাধাৰণ সভাখনত ৰাইজে প্ৰধান শিক্ষক মজিবুৰ ৰহমানক বিগত দিনৰ হিচাপ নিকাচ সোধাত উত্তপ্ত হৈ পৰে সভাখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও তাৰে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকৰ ওপৰত জাঙুৰ খাই উঠে প্ৰধান শিক্ষক মজিবুৰে। সাংবাদিকগৰাকীক আৰক্ষী আৰু কেমেৰাৰ সন্মুখতে শাৰীৰিক অপদস্থ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকিও দিয়ে আদৰ্শৱান প্ৰধান শিক্ষক মজিবুৰে। ইয়াৰ উপৰিও সাংবাদিকগৰাকীৰ কেমেৰা ভাঙিবলৈ উদ্যত হৈছিল মজিবুৰ ৰহমানে। ইপিনে ঘটনা সংক্ৰান্তত জুৰিয়া প্ৰেছ ক্লাব, ৰূপহী ইলেক্ট্ৰনিক্স মিডিয়া এছ'চিয়েশ্যনৰ লগতে বিভিন্ন দল সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰধান শিক্ষকগৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰশাসনক। ইতিমধ্যে ঘটনা সংক্ৰান্তত সাংবাদিকগৰাকীয়ে প্ৰধান শিক্ষক মজিবুৰৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। আমাৰ মানে খনাটো মক্তব স্কুল যিখন আছে সেইখন স্কুলত আজি 5 বছৰ পাৰ হৈ গ'ল। এতিয়া নতুন এটা সংগঠন গঠন হ'ব, পুৰণা যিবিলাক হিচাপ আছে সেইবিলাক আজি মানে চবেই মানে ৰাইজৰ ওচৰত দাঙি ধৰিব। সিহঁতে মানে 3-4জন মানে যিবিলাক গঠন কৰি দিয়া হৈছিল, প্ৰেচিডেণ্টবিলাকে হিচাপ দিব নোৱাৰে, হেডমাষ্টাৰ মজিবুৰ সেয়া হিচাপ দিব নোৱাৰে, কিবা গুণ্ডা বাহিনী লৈ পেলাই কাজিয়া এটা লগাই পেলাই জোৰ জবস্তি চহী লৈ পেলাই মানে সিহঁতে গুচি গ'ল। আমাৰ মানে আৰু স্কুলশ্বিপ যিটো আছে 300কৈ টকা লৈছে, যিজন মানে দিব নোৱাৰে সেইজনক মানে কেঞ্চেল কৰি দিলে। যোৱাবাৰ লৈছে, যোৱাবাৰ পইচা সোমোৱা নাই এতিয়ালৈকে, এটা পোৱা নাই। যোৱাবাৰ 300কৈ লৈছে, এবাৰ 250 টকাকৈ লৈ আছে। ছাত্ৰবিলাকে এটা পোৱা নাই, পালেতো ভালেই, এতিয়ালৈকে পোৱা নাই। 2 কোটি টকা মানুহ প্ৰত্যেক বছৰে 300কৈ কেনেকৈ দিব কওক?
আৰক্ষীয়ে মজিবুৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।